নমস্কাৰ। আজি আমাৰ মহাবিদ্যালয় শিক্ষক দিৱস উপলক্ষে কিছু আয়োজন কৰা হৈছিল। তাৰে কিছু ভাল লগা মুহূৰ্ত মোবাইলৰ কেমেৰাত সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। এয়া আমাৰ অসমীয়া বিভাগৰ ছাৰ বাইদেউসকলে প্ৰথমতে বন্তি প্ৰজ্বলন কৰি ল'লে আৰু এয়া এতিয়া ছাৰক গামোচা পিন্ধালে আমাৰ ছিনিয়ৰ বা এজনীয়ে। সঁচাকৈ বহুতেই ভাল লাগিছে সেই সময়খিনি। এয়া ছাৰে এতিয়া বক্তৃতা আৰম্ভ কৰিলে আৰু সঁচাকৈ ছাৰৰ কথাখিনিয়ে আমাক বহুত উৎসাহিত কৰিলে আৰু ভৱিষ্যত জীৱনত আগুৱাই যাবলৈ বহুতখিনি সাহস দিলে। ছাৰৰ কথাখিনি শুনি সঁচাকৈ খুবেই ভাল লাগিল। এয়া গীত পৰিৱেশন কৰিলে আমাৰ ছিনিয়ৰ বৰষা বাই। আৰু এয়া আমাৰ বান্ধৱী অস্মিতাই পৰিৱেশন কৰিলে। এয়া আমাৰ বান্ধৱী জয়াশ্ৰীয়ে নাচিলে। সঁচাকৈ খুবেই ভাল লাগে সেই সময়খিনি। ছিনিয়ৰ বা জুনিয়ৰ ভাইটি ভণ্টিসকল লগতে আমাৰ বন্ধু বান্ধৱীসকল লগতে শিক্ষাগুৰুসকল সেই সময়খিনি খুবেই ভাল লাগিল। আৰু এয়া আমাৰ জুনিয়ৰ নয়ন ভাইটিয়েও গান গালে আৰু লগতে সকলো শিক্ষাগুৰুৱে মিলি কেক কাটিলে। আৰু এয়া আমাৰ বিভাগৰে বাইদেউ গান গালে। আৰু শেষত সকলোৱে মিলি শিক্ষাগুৰুসকলৰ লগত এখন ফটো উঠিলোঁ। আৰু শেষত আমাৰ বান্ধৱী কেইজনীতো আছিলেই। আজিলৈ ইমানতে, নতুন এটা ভিডিঅ'ত লগ পাম। বাই বাই।